Hello everyone, আৰু এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনালো। ওয়েলকাম টু মাই ইউটিউব চেনেল জানমনি গগৈ। সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনালো। আৰু আজি এই ঘৰৰ বাহিৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া প্ৰায় 2:30 বাজিলে আৰু এতিয়া মই অকণমান দোকানলৈ ওলাই আহিছোঁ। সো আজি এটা বাৰ্থডে পাৰ্টি আছে। সো বাৰ্থডে পাৰ্টিত কি হয় কি নহয় সকলোখিনি দেখাই থাকিম। সো ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো মৰম দিব বুলি আশা ৰাখিলোঁ। থেংক ইউ। সো মই এটা দোকানলৈ গৈ আছোঁ। ওচৰৰে দোকান, বেছি দূৰ নহয় আৰু আলিটো পাৰ হ'ব লাগে জাষ্ট। সো ব'লক, গাড়ী পাৰ হ'ব লাগে দেখিলোঁ কাৰণে পাৰ হ'ম। সিহঁতক গৈ আছোঁ। এতিয়া বজাৰলৈ ল'লোঁ। চ' দেখাই আছোঁ, চাই থাকক। গৈ আছোঁ, চাই থাকক আৰু দেখাই থাকিম। এয়া পাছবেলা চাহ একাপ লৈছোঁ আৰু চানা পেকেট লগতে বিস্কুট এটা লৈছোঁ, খাই লওঁ, চাই থাকক। मेरी हरकतें क्यों बदल रही है जब से मुझको तू मिली है तब से है बड़ी हैरतें तेरी आहटें क्यों जगा रही है मुझको सारी सारी रात ले रही हूँ मैं। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আৰু মাহঁত আহিছে, মা ভণ্টি পাপাহঁত গ'ল আগে। এতিয়া আমি আহি আছোঁ খোজকাঢ়ি। ঘৰৰ ওচৰৰে মাহীহঁতৰ পোৱালীজনী বাৰ্থডে আজি। চ' দেখাই থাকিম আৰু কি হয় কি নহয়। আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। চ' ব'লক, গৈ আছোঁ আৰু খোজকাঢ়ি ভাগো লাগিছে। মাহঁত অকণ আগত গ'ল, আমি এতিয়া গৈ আছোঁ। আৰু এণ্ডিটো মাৰিছোঁ আৰু চব ৰৈয়ে আছে আমাৰ কাৰণে। চব ৰৈয়ে আছে, চব ৰৈ আছে। বেলুনটা ফুটাই দিওঁ নেকি? কেক চেক চব উলিয়াই থৈছে দেখিছ না আমাৰ কাৰণে। বাৰ্থডে গাৰ্ল এতিয়া এজনী কেক কাটিব, আমি আহি পাইছোঁ জাষ্ট। এয়া চাই থাকক, দেখাই থাকিম। বাই বাই। এয়া কেকটো কাটিব আৰু ভণ্টিৰ 11 বছৰ সম্পূৰ্ণ হৈ 12 বছৰত ভৰি দিছে। আৰু তাই বোলে এনেকুৱা কেক এটা কটাৰ বহুত হেঁপাহ আছিলে। চ' মাক দেউতাকে আজি সেই হেঁপাহটো পূৰণ কৰি দিলে। তাই বোলে বহুত সুখী আজি বোলে। চ' দেখাই আছোঁ, চাই থাকক আৰু। এতিয়া কেক কাটিং চলি আছে আৰু অকণমান মই খাম কৰোঁ ৰ গালত নলগাবি। এইটো ৰূপ মানে বহুত ধুনীয়া ৰূপ। এইটো চা আকৌ, এইটো কৈ দে এতিয়া তোক কিমান বয়স হ'ল কৈ দে আকৌ। মই এতিয়া 11 বছৰ সোমাইছে। এয়া ভাতটো গাহৰিয়ে থৈছে আৰু বহুত
ভাল লাগিলে হেতু হ'ব দে বাৰ্থডে হৈ গ'ল আহিলো আৰু এতিয়া ঘৰ গৈ আছো তো ঘৰ গৈ কি কেনে দেখা দিবি ঘৰ অথনি আহি গ'লোঁ আৰু ঘৰ আহি অলপ কাম আছিলে কাম বন কৰিলোঁ চ' এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু ভিডিঅ'টো বহুতেই দীঘল হৈছে যেন লাগিছে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভণ্টিক সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে সদায় এই হাঁহি থকা মুখখন সদায় জিলিকি থাকে চ' আজিলৈ বাই বাই